দিলীপ শইকীয়া ডাঙৰীয়াই যিখিনি কথা ক'লে সেইটো আচলতে আমাৰ ট্ৰাইবেলসকল আৰু বড়োসকলৰ হৃদয়ত টেগাৰে হানা নিচিনা হৈছে। যি বড়োসকলে ৭,০০০ বছৰ এই বড়ো অঞ্চলত অৰ্থাৎ অসমত তাহানিৰ কামৰূপত আৰু আমাৰ প্ৰাগজ্যোতিষপুৰ প্ৰি ইথিকেল পিৰিয়ডৰ আগৰ পৰাই হাজাৰ হাজাৰ বছৰ বসবাস কৰি আছে। এই বড়োসকলৰ অস্তিত্বত যদি হানি কৰাকে কথা কয় তেওঁ অসমীয়া হয়নে নহয় তাও থাকিবই। আমাৰ এইটো বিজেপি আৰু ইউপিএলৰ আইডিঅলজিকেল কনফ্লিক্টৰ কথা মই ক'বলৈ যোৱা নাই। বিজেপি হিচাপে যাব, ইউপিএল হিচাপে যাব। আৰু আমাৰ উদ্দেশ্যটো হ'ল কাউন্সিলত সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ২৬টা জাতি জনগোষ্ঠী আৰু ৩৫ লক্ষ ভাৰতীয় নাগৰিকক লৈ পেলাই পাৰ্মানেণ্টলি শান্তিটো কেনেকৈ আমি আগুৱাই নিব পাৰোঁ সেইটো উদ্দেশ্যেৰে আমি কাম কৰি আছোঁ। কিন্তু আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই যিখিনি কথা ক'লে সেইটো আচলতে আমাৰ ট্ৰাইবেলসকল আৰু বড়োসকলৰ হৃদয়ত টেগাৰে হানা নিচিনা হৈছে। যিটো আমি পলিটিচিয়ান নহ'লেও পলিটিক্সত যদি জড়িত হৈ আছোঁ সহ্য কৰিবলৈ খুব টান পাইছোঁ। আৰু তেনেকৈ যেন পলিটিক্স নকৰি যি পলিটিক্সৰ মাধ্যমেৰে সি তাৰ কথাৰে বুজিব পৰা যায় যে আকৌ অনাবড়ো কিবা এটা আইডিঅলজিকেল কনফ্লিক্ট আনি পেলাই সমাজখন অসমত বিনষ্ট কৰিব বিচাৰিছে নেকি। আকৌ যি বড়োসকলে তাহানি ৩০-৪০ বছৰৰ পৰা আমি অসমীয়া নহয় বুলি কৈ লৈছিলে, সেই ধাৰণাটোকে আকৌ জগাই দিব বিচাৰিছে নেকি মানে ভাবিব লগা কথা। যিয়ে নহওক তেনেকেই নহওক আমি আশা কৰিছোঁ। স্বাভাৱিক যি বড়োসকলে ৭,০০০ বছৰ এই বড়ো অঞ্চলত অৰ্থাৎ অসমত তাহানিৰ কামৰূপত আৰু আমাৰ প্ৰাগজ্যোতিষপুৰ প্ৰি ইথিকেল পিৰিয়ডৰ আগৰ পৰাই হাজাৰ হাজাৰ বছৰ বসবাস কৰি আছে। এই বড়োসকলৰ অস্তিত্বত যদি হানি কৰাকে কথা কয় তেওঁ অসমীয়া হয়নে নহয় তাও থাকিবই। আৰু অসমৰ ইতিহাস যদি জানিলেহেঁতেন বড়ো আৰু অসমীয়াৰ মাজৰ পাৰ্থক্য থকা কথাটো কেতিয়াও নকলে। থেংক ইউ।